Hello guys, কি খবৰ আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকক আৰু মই ৰাতিপুৱাই মানে গৰু এৰাল দিবলৈ যাবলৈ লৈছো আৰু এইফালে ভাইটি গৰু খুটি নিলে সি গৰু আগত দৌৰিলে কাৰণে সি পৰাপা দৌৰিছে আৰু মইও এতিয়া গৈ থাকোঁ গৰু এৰাল দিবলৈ চাই থাকোঁ আপোনালোকে আমাৰ এই ব্লগটো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব প্লিজ কৈছো সাবস্ক্ৰাইবটো কৰি দিব দেই আৰু গৰু এৰাল দি আহি মানে ভাইটি এয়া ভৰিয়া ধুবলৈ লৈছে আৰু সি ভৰিয়া ধুই আছে আৰু মানে ভৰিয়া ধুই আছে পানী চানি এইফালে আছে মানে আমাৰ টেঙাৰ গছ আৰু ভাইটিয়ে ভৰি ধুইয়ে আছে তাৰপিছত আহি গ'ল চাহ খাবলৈ মায়ে চাহ খাব মাতিলে সি নাই খোৱা মই খাই লওঁ বিস্কুটে দি চাহ আৰু হ'লেও আধা দি খাই অকণমান দেখুৱাম বুলি আপোনালোকক দেখুৱাইছোঁ আৰু চাহটো খাই লওঁ মই আৰু এজনী আমাৰ মেকুৰীজনী তাই বিস্কুটৰ গোন্ধ পালে যে দৌৰি আহিছে আৰু সেইজনী লুকি ফুৰিছে আৰু মই এতিয়া চাহটো খাই লওঁ বিস্কুটেদি যদি ভাল লাগে প্লিজ লাইক এটা কমেণ্ট এটা কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় ছাবস্ক্ৰাইবটো কৰি দিব গাইছ ছাবস্ক্ৰাইব ইজ মেইন গতিকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু চাহটো মই এতিয়া খাই লওঁ বিন্দাছ আৰু এইটো ভাইটি ৰাতিপুৱা নেকি এনেই ঘূৰি ফুৰিছে আৰু চাহ এটা খাই হৈ গ'ল তাৰ মই খাই লওঁ আৰু উঠি আহিলোঁ এতিয়া মানে ভিতৰৰ পৰা এতিয়া দেখুৱাইছোঁ এজোপা আমাৰ আগফালেও এজোপা টেঙাৰ গছ আছে এখন চাইকেল আৰু এইফালে চাহ এদাই হোৱাই নাই এয়া অকণমান আছে আৰু ভাইটিয়ে মায়ে ক'লে যে গোবৰখিনি পেলা বুলি এয়া গোবৰ পেলাই আছে সি গোবৰখিনি পেলাই লওক তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এয়া আমাৰ ভঁৰাল গোহালিটোৱে এইটো আমাৰ গৰু বান্ধি গৰু আছে দুজনী কালি দেখুৱাইছিলে ব্লগটোত আৰু এয়া তামোলৰ গছ এইফালে পাণ লাগি আছে পাণ আৰু এইফালে এয়া পাণ গছ দুজোপা তিনিজোপা আছে আৰু এইখিনি কল তাৰপৰা এইডোখৰতে মই গুটি অলপ পচাইছিলোঁ এয়া ওলোৱাই নাই এতিয়ালৈকে গুটি কিহৰ গুটি বাৰু কওঁ আমাৰ পাছে পৰে আৰু এয়া আমাৰ কল এইটো কেতেকী খুন্দা বুলি কয় নেকি এইজোপা কল আৰু ভাইটিয়ে গোবৰ পেলাই লওক তেতিয়ালৈকে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই গাইছ আৰু এয়া কিতাপ পঢ়িবলৈ আহিলোঁ কিতাপ পঢ়ি আছোঁ চাই থাকক আৰু কিতাপ পঢ়ি লওঁ অকণমান চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই গাইছ বেয়া নাপাব আৰু কৰি দিব ছাবস্ক্ৰাইব কিতাপ পঢ়ি আছোঁ গাইছ আৰু ভাইটিয়ে পঢ়ি আছে গতিকে ময়ো অকণমান পঢ়ি দিছোঁ নহ'লে সি নপঢ়ে আৰু এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ' লগ পাম গতিকে বাই বাই থেংক ইউ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই